Hey guys, welcome back to my YouTube channel. তো আজি ভিডিওটো লোকেল কুকুৰা জোপা ভিডিও লৈ বনাইছো যাতে এই বেমাৰটো কি ধৰণে ভাল কৰিব পাৰি। গতিকে সময় পলম নকৰো, ভিডিও ষ্টাৰ্ট কৰো বলো। প্ৰথমতে মই মেখানি লাট লৈছো। আপোনালোকে এইটো কি কয় কমেন্ট কৰি জনাব। ইয়া নিম পাত লৈছো, হালধি, গুটি জালুক আৰু ইয়া শুকান জলকীয়া লৈছো। প্ৰথমতে মই এনেকৈ এৰালো, আমি এটা চচত দিলো। গোটেইখিনি একেলগে তেনেকৈ দিলে আৰু চচ এটা ল'ব। চচটোত গোটেইখিনি দি দিব। তাৰপৰা মিহি মই শুকান জলকীয়াটো পাউডাৰ কৰি লৈছোঁ, মিক্সিত মাৰি লৈছোঁ। আপোনালোকে মিক্সিত মাৰিলেও হ'ব, নামাৰিলেও হ'ব, ক'ৰবাত থেতেলি দিলেও হ'ব বাৰু। মই ইয়াত দি দিছোঁ। হালধি পাউডাৰ আছে, হালধি পাউডাৰ দি দিছোঁ। আৰু মই ইয়াত পানী লৈছোঁ, পানী ঢালি দিছোঁ। পানী ঢালি মেলি মই এতিয়া ইয়াক অলপ উতলাম। 5-6 মিনিট উতলাব ইয়াক, যাতে ৰসটো তাৰ ওলায়। আৰু যদি আপোনালোকে ফাৰ্মাচীৰ পৰা আনি দিম বুলি কয়, এইটো মাল্টিভিটামিন ভিমাৰেল হয়, বেছি দাম নহয়, ইয়াত 180 লয় অনলি। মই আৰু এটা ব্যৱহাৰ কৰোঁ ধৰক টেট্ৰাচাইক্লিন হাইড্ৰক্ল'ৰ'চাইড ৱাটাৰ স্ল'ভেল ভেল পাউডাৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালেহে সম্পূৰ্ণভাৱে বুজি পাব, আৰু স্কিপ কৰি যদি চাই তেন্তে আপোনালোকে ভালকৈ বুজি নাপাব পাৰে। গতিকে আপোনালোকৰ ৰিকুৱেষ্ট যাতে ভিডিঅ'টো সম্পূৰ্ণভাৱে চায়, যাতে আপোনালোকৰ বাচে, আপোনালোকৰ কুকুৰা বচাব পাৰে। ঠিক এনেদৰে 5-6 মিনিট উতলোৱাৰ পিছত আপোনালোকে কি কৰিব, চাউল ল'ব। আপোনালোকৰ কিমান কুকুৰা আছে তাৰ অনুমান লৈ, মই বেছিকৈ দিওঁ কাৰণ মোৰ কুকুৰা অলপ বেছিকৈ আছে। আপোনালোকে পানী বেছি নিদিব, নহ'লে ভাত হৈ যাব। ভাত যাতে ভাত লগতে হৈ নাযায়, চাউলটো সিজিব নালাগে। চাউলো সিজিলে এটা হয়, বছ এইকেইটা লাগি যাব লাগে। এটা লৈ ল'ব পাৰিলে অলপ লৰাই দিব, এনেকৈ চামুচ এখন লৈ। আৰু ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে 4 দিনমান এনেকুৱা বনাই মেলি কণ্টিনিউ আপোনালোকে দিব পাৰে। বেলেগ একো ফাৰ্মাচী যাব নিদিয়াকৈ আপোনালোকে এনেদৰে বনাই ঘৰতে দিব পাৰে। আৰু এটা কথা মনত থ'ব, যাতে ওচৰে পাজৰে যদি বেমাৰী কুকুৰা হয় তেন্তে সেই কুকুৰাটো যাতে পুতি দিয়ে, নহ'লে বহুত সোনকালে। আৰু ঠিক এনেদৰে ঠাণ্ডা হোৱাৰ পিছত মই অলপ ইয়াত টেট্ৰাচাইক্লিন আৰু ভিমাৰেল মাল্টিভিটামিন অলপ মিলাই দিম। এতিয়া কুকুৰাবোৰ জোপুৰা মাৰি থাকে, বগা পায়খানা কৰে। যিহেতু ঘৰতে গাঁৱৰ মানুহে এতিয়া কমকৈ হয়, 5টা 10টা 15টা এনেকুৱা কৰি থাকে। যিহেতু ভেকচিন দিয়া নহয়, কোনো দৰৱ পাতি এনেকৈ খোৱা নহয়, গতিকে লোকেল আপোনালোকে ঘৰতে যিবোৰ মই আগত দেখাই গৈছোঁ সেইধৰণে আপোনালোকে বনাই খুৱাব। আৰু যদি আপোনালোকে ফাৰ্মাচীৰ পৰা আনিব পাৰে তেন্তে F1 ভেকচিন, যিটো ৰাণীহঁতৰ বাবে, আৰু ভিমাৰেল মাল্টিভিটামিন, টেট্ৰাচাইক্লিন হাইড্ৰক্ল'ৰ'চাইড আনি খোৱালে যেতিয়া অভাৰ বেমাৰটো হৈ যায়। সেইবাবেহে মই এনেকুৱা চব দৰৱবোৰ মিলাই মেলি দিছোঁ, নহ'লে আপোনালোকে এইবোৰ চিংগলকৈ দিব পাৰে। আৰু বিশেষ যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে কমেণ্ট বক্সত, মই আপোনালোকক নিশ্চয়। আৰু যিবোৰ মই ইয়াত দেখাইছোঁ ফাৰ্মাচী দৰৱবোৰ দিছোঁ, সেইবোৰ ইউজ অলপ বেলেগ ধৰণে কৰে। গতিকে মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাম সেইটো কি ধৰণে ইউজ কৰে। গতিকে মোৰ একেবাৰে লোকেল কুকুৰা দিম, গতিকে মই সেইধৰণে পানীত যদি মিলাই মই দৰৱটো দিওঁ, গতিকে মই দেখাইছোঁ। সেইকাৰণে মই মানে চাউলত তিয়াই মেলি সেইধৰণে পিচি মেলি দিওঁ।
কেঁচা কুকুৰা মই বিকিলোঁ, এতিয়া বৰ বেছি নাই, 60-70টামান আছে আৰু। আৰু বলক এতিয়া আমি কুকুৰা গঁৰালটো দেখাওঁ কি ধৰণে কুকুৰা। এয়াই মোৰ কুকুৰা গঁৰাল, বৰ ডাঙৰ নহয়, সৰুকৈ বনাইছোঁ, বেছি কুকুৰা নাই যে। আৰু এই আছে দেখিছে উমনি এজন বহি আছে, 4জনী কুকুৰা উমনি বহিছোঁ, বৰ্তমান এজনী বহি আছে, 3জনী ওলাই গৈছে ক'ৰবাত। ইয়াত কণী দি থোৱা আছে আৰু আৰু এই ধৰণৰ মই বাঁহ বান্ধি দিছোঁ তলৰ পৰা ওপৰলৈকে, কাৰণ সৰুকেইজনী উঠিব নোৱাৰে নহয়, তলৰ পৰা এখাপ দুখাপ কৰি মেলি ওপৰলৈকে বান্ধি দিছোঁ। গোটেইকেইটা থাকে, ডাঙৰখিনি ওপৰত থাকে। এডাল বাঁহতে 50-60টা এনেকৈ কুকুৰা বহিব পাৰে, কিন্তু মোৰ ইমান কুকুৰা নাই বাৰু, তথাপিও বেছিকৈ বান্ধি থৈছোঁ, ভৱিষ্যতে হ'ব পাৰে নহয়। আৰু আপোনালোকেও যদি কুকুৰা পোহে তেন্তে তলতকৈ বহিব নিদিব, কাৰণ তলত যদি কুকুৰা পোহে বেমাৰ সোনকালে হয়। আৰু এই গঁৰালটো যে দেখিছে, এই গঁৰালটো মই নিজে বনোৱা। ইয়াত খাপ আছে, 7টা খাপ আছে, কাৰণ যিবোৰ কুকুৰা পোৱালি দিয়ে, পোৱালি ওলোৱাৰ পাছত ইয়াত ভৰাই দিওঁ, যদিও মই বেজী দিবলগীয়া হয়, এটা কুকুৰা বেজী দিয়াৰ পাছত ভৰাই থ'ব পাৰোঁ। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰি দিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব